इसमें हमारे दर्शकों की तरफ से कोई शोर शराबा नहीं, क्योंकि हम देख रही है कि मैच को आगे जांच पड़ताल करते हैं, इसके बाद फुटबल शराबा शुरू करते आमार बिखेखকৈ গ্ৰাম্য অঞ্চলত জনগণে খুব ভাল পায় খালি এটা আহ্বান আছে এইবাৰ লাইচেন্স চৰকাৰী সোঁৱৰণি তেখেতৰ সোঁৱৰণত এইটো দ্বিতীয়বাৰ হৈছে যোৱাবাৰো মই চাইছোঁ দৰ্শক আৰু এইবাৰো আৰম্ভণি আজি চাইছোঁ দৰ্শক বহুত হৈছে আৰু অহা দিনবোৰত ফাইনেললৈকে মই ভাবোঁ যে ইয়াত নধৰা হ'ব। কিন্তু যিমান ফুটবল প্ৰিয় আমাৰ জনগণৰ কাৰণে এই সমান আমি ফেচিলিটি চাগে ক'ৰবাত দিব পৰা নাই, নহ'লে 120 কোটি আপোনাৰ জনসংখ্যাৰ দেশ এখনৰ পৰা ৱৰ্ল্ড কাপ ফুটবল খেলিব পৰাকে এতিয়ালৈকে টিম এটা ওলাব নোৱাৰাটো, অলিম্পিকত খেলিব পৰাকে টিম ওলাব নোৱাৰাটো ডাঙৰ হাতৰ। সেইকাৰণে মই আশা ৰাখিছোঁ এৱে টুৰ্ণামেণ্টবোৰত ভাল ভাল আমাৰ এই অঞ্চলৰ নিজৰ অঞ্চলৰ যিখিনি উদীয়মান খেলুৱৈ আছে তেখেতসকলৰ প্ৰতিভা বিকাশ হ'ব, তেখেতসকলে ডাঙৰ সপোন চাব আৰু খেলি মেলি। এতিয়া মই খবৰ পাইছোঁ স্পেইনলৈ এজন আমাৰ এজন খেলুৱৈ তাৰ পৰা অক্টোবৰ নৱেম্বৰ ফালে আপোনাৰ কোচিঙৰ কাৰণে যাব বুলি খবৰ পাইছোঁ। এনেকৈ যদি ইউৰোপৰ টিমবোৰক ইউৰোপৰ টুৰ্ণামেণ্ট প্ৰিমিয়াৰ লীগবোৰতো যদি আমাৰ ইয়াৰ ল'ৰা ছোৱালীয়ে যদি সুযোগ পায়, মই ভাবোঁ যে ভৱিষ্যতে আমাৰ অঞ্চলত ফুটবলৰ বিকাশ হ'ব। আৰু মই আয়োজকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লাইচেন্স চৰকাৰী এই অঞ্চলৰ এজন ভাল সামাজিক ব্যক্তি আছিলে, জিলা পৰিষদকো আমাৰ জনপ্ৰতিনিধি আছিলে, তেখেতে আগতে খেলা ধূলাক লৈ সামাজিক কাম কাজবোৰত যেনেকৈ উদ্যোগ লৈছিলে তেখেতৰ সোঁৱৰণত পাতিছে। মই ভাবোঁ আমি সদায় এই টুৰ্ণামেণ্টক আৰু অলপ যিমান সহায় কৰিব পাৰোঁ কৰি চবেই ৰাইজক সহযোগ জনাই এইটোক এটা ওৱান অফ দ্য প্ৰিমিয়াৰ টুৰ্ণামেণ্ট হিচাপে গঢ় দিবলৈ প্ৰচেষ্টা চলাব। নমস্কাৰ সকলোকে। প্ৰথমত আমাৰ চিমেণ্ট চাপৰি ক্ৰীড়া স্বৰ্গীয় লাইচেন্স চৰকাৰী সোঁৱৰণি প্ৰাইজ মানি দ্বিতীয় সংস্কৰণ, এই দ্বিতীয় সংস্কৰণত আমি আজি 24 আগষ্ট 2025 চনৰ আৰম্ভণি কৰিছোঁ। আজি আৰম্ভণি খেল খেলিছে লেপেটকটা আৰু গগামুখ স্পৰ্টছ একাডেমি। এই দুটি দলে খেলি আছে। আমাৰ আজিৰ খেল উদ্বোধন আমাৰ জনাই বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী তেখেতে যি খেল হ'ব এইখিনি ভাল হ'ব। এইটো সংস্কৰণ দ্বিতীয় সংস্কৰণ দলে অংশগ্ৰহণ কৰিছে। ইয়াৰে কোকৰাঝাৰ জিলাৰ পৰা দল আছে, মেঘালয়ৰ পৰা শ্বিলঙৰ পৰা দল আহিছে, আমাৰ ইটানগৰ তাৰমানে অৰুণাচল প্ৰদেশৰ পৰা দল আহিছে। এই গতিকে আশা কৰিছোঁ আমাৰ যি দ্বিতীয় টুৰ্ণামেণ্ট এই টুৰ্ণামেণ্ট বাকীয়ে যোৱা বছৰ প্ৰথম বছৰ যেনেকৈ আমাক সহযোগ কৰিলে এই বছৰতো তেনেকৈ সহযোগ কৰিব বুলি আশা কৰিছোঁ। সকলোৰে সহযোগিতা যদি আমি পাওঁ তেতিয়া মানে আমি ফলপ্ৰসূ ৰিজাল্ট পাম বুলি আশা কৰিছোঁ।